প্ৰথমতে দুৰ্গা মাক কওঁ, হে দুৰ্গা মা, এইবাৰ মহিষাসুৰক বাদ দিয়া। এইবাৰ মহিষাসুৰ নহয়, এইবাৰ জুবিনদাৰ ঘটনাৰ লগত যোন যোন জড়িত আছে চবকে এনেধৰণে তুমি শাস্তি দিব লাগিব। কাৰণ দুৰ্গা মা, তুমি যেনেকৈ মহিষাসুৰক নিধন কৰিছিলা, তুমি এইবাৰ কেইজনমান মানুহক নিধন কৰিব লাগিব। কাৰণ আমি জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ। আৰু আহিল দুৰ্গা পূজা, কিন্তু এইবাৰ দুৰ্গা পূজা মোৰ সেমকা। মোৰ তাৰমানে একদম খুব বেয়া লাগিছে। মই দুৰ্গা পূজাত এইবাৰ আকৌ কাপোৰ কাৰণে আকৌ নিকিনো, একোৱেই নকৰোঁ, কিন্তু যাম মন্দিৰত সেৱা ল'ম আৰু সেৱাত ক'ম যি, হে মা দুৰ্গা, তুমি মাত্ৰ জুবিনদাক ন্যায় দিয়া আৰু দোষীয়ে কঠোৰ শাস্তি পায়, যাতে তাৰে মই প্ৰাৰ্থনা কৰিম। আৰু আহি কিনে আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দেখাবা। আৰু খুব বেয়া লাগিল মনটো, কাৰণ আমি জুবিনদাক এইটো ৰূপত চাব বিচৰা নাছিলোঁ। প্ৰথমতে দুৰ্গা মাক কওঁ, হে দুৰ্গা মা, এইবাৰ মহিষাসুৰক বাদ দিয়া। এইবাৰ মহিষাসুৰ নহয়, এইবাৰ জুবিনদাৰ ঘটনাৰ লগত যোন যোন জড়িত আছে চবকে এনেধৰণে তুমি শাস্তি দিব লাগিব। কাৰণ দুৰ্গা মা, তুমি যেনেকৈ মহিষাসুৰক নিধন কৰিছিলা, তুমি এইবাৰ কেইজনমান মানুহক নিধন কৰিব লাগিব। কাৰণ আমি জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ। মনটো বেয়া যদিও এনাই আৰু দুৰ্গা পূজা আহিল, যাতে প্ৰতিবাৰে মই এতিয়া আহোঁ হৰি মন্দিৰত ফাৰ্ষ্টতে এটা ভিডিঅ' বনাওঁ, মানে ইউটিউব চেনেল খোলাৰ পৰাই 2বাৰে আহিলোঁ। আৰু এতিয়া এই আমাৰ গণেশ মন্দিৰৰ মূৰ্তি নিবা হৈছে, তাকে অলপ চালোঁ। কিন্তু সকলোৱে দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা কৰক যি জুবিনদাৰ দোষীয়ে যাতে শাস্তি পায়। অলপ চাইডটো চাওঁ, প্ৰতিবাৰে দেখুৱাওঁ, গতিকে এইবাৰ দেখুৱাওঁ অলপমান। আচ্ছা, ইফালে আছে কিবা এইগিলাখান আছে, এইগিলাখানত আজি এইবাৰ কিন্তু ইমান এটা মানুহ গুৰুত্ব নিদিয়ে। কাৰণ অন্তৰত এটা আঘাত হৈ থকাৰ পাছত এইগিলাত গুৰুত্ব নিদিয়ে। চলি ভুৰকুবা পাৰবা নিফেলে, তাত বাহিৰে একো কাম নাই। পাছত এখন মন্দিৰৰ দুৰ্গা পূজাৰ গেট, কি কয় হিচাপ নোহোৱা হৈছে। তাৰমানে চিন্তা হৈ থাকিলে আৰু এখন আনা আৰু এনেকৈ অলপ ঘূৰি থকাৰ পাছত অলপমান গধূলা হ'ল, হওঁতে দুটা এটাকে মানুহ এতিয়াহে ওলছি। কি কৰিব, কাৰণ চলিতো নুবুজে। মই দুইজনমানক সুধিছিলোঁ, বুজি কেনে পূজা, কৈছে পূজা এইবাৰ বাজাৰ কাম নাই, কৰিব ইচ্ছা নাই। কিন্তু চলি নামনে, গতিকে আহিছোঁ, চলিক ভুৰকুবা আহ বুলিহে কৈছে। তাৰমানে দুইজনমানক সুধিছিলোঁ, তেওঁলোকক ভিডিঅ' কৈছিলোঁ, কিন্তু তেওঁলোকে কৈছে নালাগে তাক ভিডিঅ' দিবা, কাৰণ খুব বেয়া লাগি আছে না। সেইগতে বেছিভাগ দেখে যদি মাৰ্কেটসমূহৰ আগত চলি লৈ আহিছে চবেই। এই দুটা এটা এনেকৈ আহিছে, কিন্তু চলি লৈ আহিছে বেছিভাগ। চলি ভুৰকুবা আহি আহিছে এইগিলা। আৰু এনেকৈ ৰাতি হৈ গ'ল, সেইকাৰণে আমাৰ নলবাৰী অলপমান ৰেষ্ট ল'লোঁ। মোৰো তাৰমানে কেনেকৈ জাক জমক এটা ভাল নলগা হৈছে, অলপমান আন্ধাৰত জিৰিলোঁ। এতিয়া ঘৰত যাওঁ, খুব বেয়া লাগিছিল মনটো। সেই গোটেই দুৰ্গা পূজাৰ আগত এইটো ভিডিঅ' অলপ কৰি দিলোঁ। এতিয়া অলপমান ভিৰ হৈছে বজাৰত, মানে বিশাল মাৰ্কেটত।